হাই ফ্ৰেণ্ডছ, নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। ৰাতিপুৱাৰ এই সুন্দৰ ধুনীয়া পৰিৱেশৰ পৰা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। চাওকচোন কিমান ভাল লাগে নহয় জানো এই ৰাতিপুৱাৰ নিয়ৰ পৰি থকা এগছৰ পৰা টোপাল টোপালকৈ এই পৰিৱেশটো। সেয়ে এই পৰিৱেশৰ পৰাই আজি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। ফ্ৰেণ্ডছ, এতিয়া ৰাতিপুৱা ডিউটি মোৰ আৰম্ভ হৈ গ'ল আৰু সকলোৰে একেই অৱস্থা নহয় জানো। ৰাতিপুৱাটোতো পাকঘৰৰ পৰা আৰম্ভ হয়, মোৰো একেই আৰু ময়ো এতিয়া খোৱা বোৱা বনাই আছোঁ। ল'ৰাটোৰ কাৰণে আলু পৰঠা বনাম, সেইকাৰণে আলুখিনি বইল কৰি এদিন সানি ল'লোঁ আৰু কেৰাহীত ভাজি ল'ম। খুৱাই বোৱাই আজৰি হ'লোঁ আৰু অঞ্চু গ'ল স্কুললৈ, হাজবেণ্ডো গ'ল ডিউটিলৈ। এতিয়া ভিতৰৰ কাম বন কৰি আজৰি হৈ বাহিৰৰ কামত লাগিছোঁ আৰু এইফালে চোতাল সাৰি আছোঁ। এই বস্তাটোত দেখিছে মাটি আনি থোৱা আছে, মানে আমাৰ ঘৰত খান্দিবলৈ জেগা নাই, বেলেগৰ পৰা আনি থৈছোঁ আৰু ঘৰ মুচিব লাগিব, কাৰণ আমাৰ ঘৰটো হৈছে কেঁচা মাটিৰে মুচিব লাগে, বহুত টাইম লাগে আৰু কষ্টও হয়। সেইকাৰণে এতিয়া শনিবাৰ মানে মুচিম চাগে আৰু সেইকাৰণে এতিয়া থৈ দিয়া হৈছে মাটিখিনি এই ধৰণে আনি। এতিয়া সাৰি লওঁ চোতালখন। এইখিনি কাপোৰ হৈছিলে কালি ধোৱা আৰু এতিয়া মেলি দিছোঁ আৰু আমাৰ চোতালখন বৰ বেছি ডাঙৰ নহয়, সেইকাৰণে মোৰ পটাপট চোতাল সৰা হৈ যাব। আজি ৰ'দটো কিন্তু বিৰাট ফাটাফাটিকৈ ওলাইছে আৰু দেই, একদম ঠাণ্ডা দিনৰ ৰ'দ বুলিহে, গৰম দিনৰ ৰ'দ হোৱাহেঁতেন মজা ওলাই গ'ল হয়। মোৰ এইফালে চোতাল সৰা হৈয়ে গ'ল আৰু এতিয়া বেলেগ কাপোৰ এইখিনি আছে ধুবলৈ, সেইখিনি ধুই লওঁগৈ। ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাব আৰু দেখুৱাই যাওঁ। এইজোপা হৈছে আমাৰ শেৱালি ফুলৰ পুলি, মই এতিয়া আনি ৰুইছোঁ আৰু বেছি দিন হোৱা নাই, অকণমান ডাঙৰ হৈছে আৰু শেৱালি ফুল বিৰাট ভাল লাগে এনেকুৱা ঠাণ্ডা দিনত। শৰতত শেৱালি ফুল আৰু শৰতৰে শেৱালি বুলি আছে নহয় গান এটা, এই আৰু এইফালে এজোপা লগাইছোঁ নিম গছৰ পুলি, চাব দেই দেখাইছোঁ ৰ'ব। এজোপা অকণ খুচৰি দিওঁ তলটো, তেতিয়া অকণমান কোমল হ'ব, তো সোনকালে বাঢ়িব আৰু এই লাঠিডাল ভাঙি ল'লোঁ আৰু এইফালে খুচৰি দিছোঁ অকণমান। এতিয়া চোতাল সৰা হৈয়ে গ'ল আৰু এতিয়া মই যাওঁ, কাপোৰ ধুবলৈ আছে আৰু এই কাপোৰখিনি হৈছে মোৰ দুৰ্গা পূজাতে পিন্ধা মেখেলা চাদৰ আৰু এইখিনি থৈ দিছিলোঁ, লগতে চুৱেটাৰ এটা লৈ লৈছোঁ। ঠাণ্ডা পৰিছে নহয়, অঞ্চু টিউশ্যন যাওঁতে বিৰাট ঠাণ্ডা লাগে বোলে, সেইকাৰণে চুৱেটাৰটো অকণমান ধুই দিওঁ আৰু এইখিনি কাপোৰখিনি উলিয়াই ল'লোঁ আৰু এইখিনি ধুই লওঁ। এইফালে কাপোৰ ধোৱা হৈয়ে গ'ল আৰু এই ধৰণে মেলি লৈছোঁ আৰু কাপোৰখিনি বেছি দেৰি ৰ'দ নপৰে, এইফালে তামোল গছবিলাক আছে যে ছাঁহেই পৰিব অলপ পাছত, সেইকাৰণে আৰু এই ধৰণে এতিয়া মেলি দিছোঁ। অলপ শুকাইছেগৈ আৰু এইফালে সকলো বাহিৰ ভিতৰ সকলোবিলাক কাম বন কৰি শেষ হ'ল। এতিয়া আৰু মই গা পা ধুই আজৰি হৈ এতিয়া মই খাবলৈ লৈছোঁ আৰু এয়া চাওক, মই পৰঠা বনাইছিলোঁ যে আলু পৰঠা, তাৰে আছিলে, সেয়াকে খাইছোঁ আৰু পটাপট খাবলৈ চেষ্টা কৰিছোঁ, জল্দি খাওঁ বোলো, কাম এটা কৰিবলৈ আছে। ইমান স্পীড খোৱা নাই আৰু মানে ফাষ্টফুড কৰি দিছোঁ, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় যে, সেইকাৰণে জল্দি খাই লৈছোঁ। কি কাম কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাব আৰু ইফালে সিফালে একদম পুলুক পালাক কৰি খাই আছোঁ। কোনো নাই ঘৰত, অকলে আছোঁ যে ভালনো নালাগে অকলে থাকি, কি কৰিব। এতিয়া অঞ্চু যেতিয়া স্কুলৰ পৰা আহিব 1:30মান বজাত, দেউতাকো আহিব, সেই সময়তে খানা পিনা বনাবলৈ আছেই আৰু সেইখিনিতো কাম সদায় চলিয়ে থাকে নহয় জানো, সেইখিনি কৰিবই লাগিব। তাৰ মাজতো এটা বিশেষ কিবা এটা কৰিম বুলি ভাবিছোঁ নিজৰ কাৰণে, সেইকাৰণে আৰু সোনকালে কাম বনখিনি কৰি আজৰি হৈ এতিয়া খাই লৈছোঁ। খায়ো এতিয়া মোৰ হ'লগৈ আৰু আপোনালোকক দেখুৱাম, আপোনালোকে চাই যাব ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে, কি কৰিম বুলি ভাবিছোঁ চাব দেই। এইখন হৈছে মোৰ শাৰী, মানে এখন ব্লেক কালাৰৰ শাৰী আৰু এই ধৰণে ৰাউণ্ডকৈ ডিজাইন দিয়া হৈ আছে। বহুত দিন হ'ল এখন মই হেৰি কৰা নাই, তো এখন আজি কিবা এটা বনাম, সেইকাৰণে বনাবলৈ মানে লৈছোঁ আৰু কি বনাম মানে চাওকচোন, মনো যোৱা নাই কিন্তু শাৰীখন কাটিবলৈ, কিন্তু কাটিলেও নহয়, কাটিম আৰু শাৰীখন কাটিবলৈ মন নাই, তথাপিও ভাবিছোঁ কাটোঁ আৰু এনেই বনাওঁ কিবা এটা। সেইকাৰণে এইখন ফ্ৰক এটা বনাম, মানে নিজৰ কাৰণে, আৰু কেনেকুৱা লাগে নাজানো, ব্লেক কালাৰ পিন্ধি ভাল লাগিব নে বেয়া লাগিব। এই ধৰণে মই এতিয়া শাৰীখন পাৰি লৈছোঁ আৰু এইখন এতিয়া মই জোখ এটা লৈ ল'ম, জোখমতে কাটি যাম।
মোৰ কটা হৈ গ'ল আৰু এতিয়া অলপমান চিলাই লওঁ বোলো ওপৰ ছাইডটো, সেইকাৰণে এইফালে চিলাব লৈছোঁ। তো আপোনালোকক দেখুৱাব নোৱাৰোঁ আজি। এতিয়া মোৰ যিহেতু ভাত বনাবলৈ আছে, এইফালে ভাত বনাবলৈ আহিছোঁ, এইফালে মাছ লৈছোঁ আৰু এইফালে খুতৰা শাকৰ জোল বনাম। সেইকাৰণে খুতৰা শাক অলপমান বজাৰৰ পৰা অনা খুতৰা, এইখিনি হৈছে খুতৰা শাক। এইখিনিকে আজি মাছৰ লগত জোল বনাম বুলি লৈছোঁ। ভাবিছিলোঁ মৰিচাখিনি বনাওঁ নেকি, কিন্তু মৰিচাখিনি নবনাওঁ, আজি অকল খুতৰা শাকখিনি বনাম। এইফালে সকলোখিনি হৈ গ'ল, মাছটো ফ্ৰাই কৰি ল'লোঁ আৰু খুতৰা শাকখিনি ধুই মেলি কাটি ল'লোঁ। কাটি আৰু এই ধৰণে কেৰাহীত তেল অকণমান দি ভাজি লৈছোঁ। বিলাহী দিছোঁ, আলু দিছোঁ আৰু নিমখ হালধি, বিশেষ একো দিয়া নাই। অলপ উতল অহাৰ পিছত ৰচুন দি দিম থেতেলিয়াই কেনে। আৰু এই ধৰণে মোৰ আজি মাছৰ তৰকাৰীখন ৰেডি হৈ যাব। আৰু বিশেষ একো নবনাওঁ, কাপোৰটো চিলাই থাকোঁতে বহুত সময় গ'ল, সেইকাৰণে এই ধৰণে বনাই লওঁ। চ' ফ্ৰেণ্ডছ, এতিয়া গধূলি হ'ল, দিনত নেদেখালোঁ আৰু ইটো সিটো কৰোঁতে সময় পাৰ হ'ল। আৰু এইখিনি হৈছে মুগা পলু, বজাৰৰ পৰা আনিছিলে, অইল মাৰ্কেট গৈছিলে, এতিয়া লৈ আহিছিলে। চাওক এই ধৰণে আছে, জীয়াই আছে। বইল কৰি লৈছোঁ অকণমান, নহ'লে বনাবলৈ দিগদাৰ হ'ব। আৰু এই ধৰণে পিঁয়াজ, জলকীয়া আৰু মুগা পলুকেইটা বইল কৰি ল'লোঁ আৰু এনেকৈ তেল অকণমান দি পিঁয়াজে জলকীয়াই ভাজি ল'লোঁ, নিমখ হালধি দি ল'লোঁ। আৰু এতিয়া মুগাখিনি লেটাকেইটা দি দিছোঁ আৰু এই ধৰণে ভাজি অলপ সময় ভজাৰ পাছত ঢাকন লগাই দিম, ধুনীয়াকৈ সিজিব। আৰু আজি ভিডিঅ'টো চব ফ্ৰেণ্ডছ এনেকুৱাই আৰু দিনটো ব্যস্ততাটো দেখালোঁ ইটো সিটোৰ ওপৰতে। আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া হৈছে মোৰ মুগা পলু ভাজি ৰেডি হৈ গ'ল। তো ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানেই। আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।